হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু আজি ওলালোঁ ৰাতিপুৱা আমি মাজুলীলৈ বুলি। আৰু এইখিনি মই খোৱাৰ বস্তু আদিতিৰ অকণমান পেকিং কৰি লৈছোঁ, তাই কাপোৰ কানি। আৰু এতিয়া প্ৰায় বাজিছে 4-5টা। অলপ পিছত মাহঁত আহিব। একচুৱেলি মই মাহঁতৰ লগতহে যাম। মাজুলী যোৱা এই প্লেনিংটো কৰিছিলে ভণ্টিয়ে। তাই যিহেতু পূজা বুলি ঘৰলৈ আহিছিলে, আৰু যিহেতু আমাৰ ইমান ওচৰতে থকা মাজুলীখনকে আমি চোৱা নাই ভালকৈ, সেইকাৰণে আজি আমি ওলালোঁ মাজুলীলৈ বুলি। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। আমাৰ লগতে আপোনালোকেও মাজুলীখন চাব। আৰু বহুতেতো গৈছে, যোনসকলে যোৱা নাই তেওঁলোকে মোৰ এই ভিডিঅ'ৰ যোগেদি মাজুলীখন চাব পাৰিব। গাড়ীত উঠিয়ে আদিতি শুই গৈছিলে, আৰু এতিয়া উঠি সাৰ পাই চিপছ এটা খাই আছে, আৰু মাহীয়েকেও জোকাই আছে। আৰু এনেকৈ হাঁহি ধেমালি কৰি আমি পালোহি এতিয়া বগীবিল ব্ৰিজ। বতৰটো আজি ইমান এটা ভাল নহয়, বৰষুণ দি আছে। এতিয়ালৈকেতো আমি বৰষুণ পায়ে আহিছোঁ। মাজুলী যোৱালৈকে কি হয়, অকণমান ৰ'দটো ওলালে আৰু অলপ মনটো ভাল লাগিলেহেঁতেন। বগীবিল ব্ৰিজখন পাৰ হৈ আমি ধেমাজিত সোমালোঁ, আৰু এইখিনিতে আমি এডোখৰ জেগাত ব্ৰেকফাষ্ট কৰিবলৈ কাৰণে ৰখিলোঁ। ইমানেই ধুনীয়া জেগাডোখৰ, আৰু যিহেতু নদীৰ কিনাৰত হয় সেইটো কাৰণে ইমান বতাহ মাৰিছে, ভালো লাগিছে। কিন্তু বতৰটোহে অকণমান ডাৱৰীয়া হ'ল আজি। ইমানেই ভাল লাগিছে নহয় জেগাডোখৰ। কেতিয়াবা এনেকুৱা হয় আমি বেলেগ ঠাই চাবৰ কাৰণে অসমৰ বাহিৰলৈ যাওঁ, কিন্তু অসমতেই কিছুমান ইমান ধুনীয়া ধুনীয়া জেগা আছে যিবিলাক চাবলৈ আমাৰ থাকি যায়। আমি যেনেকৈ এনজয় কৰিছোঁ জেগাডোখৰ, আদিত্যও খুব এনজয় কৰিছে। তাইৰো বিৰাট ভাল পাইছে। এইখিনিতে অলপ সময় ৰৈ আমি আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ। ধেমাজি হৈ আমি মাজুলীত সোমাম। একচুৱেলি আমি বগীবিল হৈ শ্বৰ্টকাট ৰাস্তা এটা ল'লোঁ, ঢকুৱাখানা হৈ আমি নগ'লোঁ। নদীৰ কিনাৰে কিনাৰে আমি গৈ আছোঁ, আৰু এইটো একচুৱেলি মথাউৰি হয়। মথাউৰিটো এনেকৈ ৰাস্তা বনাই দিছে ধুনীয়াকৈ, আৰু ইমান ভাল লাগিছে নহয় চাই পিনে। আৰু এনেকৈ আমি সোমালোগৈ মাজুলীত সোমাই ৰাস্তাৰ কাষতে এখন দোকান দেখিলে মাহঁতে, তাতে কল ল'বলৈ সোমালে। লোকেল চব্জি, আৰু এইবিলাক কলবিলাক লোকেল হয়। আমাৰ তাতেনো ক'ত ইমান লোকেল কলবিলাক পোৱা যায়, তো সেইকাৰণে লৈ লওঁ। আৰু শাক পাচলিবিলাকো ইয়াত অলপ সস্তা হয়। এইবিলাক লোৱাৰ পিছত আমি প্ৰথমখন সত্ৰলৈ গ'লোঁ, যোনখন সত্ৰ হৈছে দক্ষিণপাট সত্ৰ। সত্ৰখনলৈ সোমাই যোৱা ৰাস্তাটো ইমানেই ধুনীয়া আৰু ইমানেই শান্ত পৰিৱেশ। সত্ৰটো গৈ পোৱাই নাই, ৰাস্তাটো দেখিয়ে মনটো কিবা পবিত্ৰ পবিত্ৰ লাগি গৈছে। সত্ৰলৈ সোমাই যোৱাৰ আগতে গেটৰ ওচৰতে আপোনালোকে এনেকৈ দোকান পাব, য'ত আপোনালোকে চাকি লৈ ল'ব পাৰিব। চাকি, ধূপ, ফল মূল। তাৰ ভিতৰত গৈ মণিকোটৰ ওচৰত জ্বলাবলৈ সুবিধা আছে। মাজুলী, যোনখিনি ঠাইৰ কথা আমি সৰুৰে পৰা শুনি আহিছোঁ, কিতাপে পত্ৰই পঢ়ি আহিছোঁ, আৰু শংকৰদেৱ মাধৱদেৱে যি আমাৰ কাৰণে এক ধৰ্ম সংস্কৃতি অৱদান দি থৈ গৈছে, আৰু যোনখিনি জেগাত ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড হিচাপে স্বীকৃতি পাইছে, আৰু সেইডোখৰ ঠাইত আজি ভৰি থ'বলৈ পাই মনটো আজি বিৰাট ভাল লাগিছে। এয়া দক্ষিণপাট সত্ৰ। আমি ভিতৰলৈ সোমাই গৈছোঁ, লগতে আদিত্যও খুব ভাল পাইছে। তাই ধুনীয়াকৈ তাই আইতাকৰ হাত ধৰি ভিতৰলৈ সোমাই গৈছে। আৰু এয়া ভিতৰ ভাগ। এই খুঁটাবিলাক যে দেখিছে, এইবিলাক তুলসী গছৰ খুঁটা বোলে। আপোনালোকৰ বিশ্বাস হ'বনে? প্ৰায় 380 চনমান পুৰণা হ'ব এই খুঁটাবিলাক। আগতে যেতিয়া বানপানী হয় বোলে, পাহাৰৰ পৰা এইবিলাক উঠি আহি এইখিনি জেগাতে লাগি ধৰে বোলে। কথাবিলাক শুনিলে কিবা সাধু সাধু যেন লাগে। আৰু এয়া মণিকূটৰ ভিতৰ ভাগলৈ আমি সোমাই গৈছোঁ। তাতে অলপ সময়ৰ কাৰণে আমাক খুলি দিছিলে চাকি জ্বলাবৰ কাৰণে, আৰু সেইকাৰণে আমি সোনকালে সোমাই গৈ মেলি চাকি দিবলৈ পালোঁ, আৰু প্ৰসাদো খাবলৈ পালোঁ। এই সত্ৰখন 1654ত আহোম ৰজা জয়ধ্বজ সিংহৰ সংৰক্ষণত বনমালীদেৱ গোস্বামীৰ দ্বাৰা স্থাপিত কৰা হৈছিলে। ভাল লাগিলে ন ভিতৰডোখৰ? সঁচাকৈ তুলসী খুঁটা আছে ইয়াত। তুলসী খুঁটাকেইটা বহুত বছৰ পুৰণা হয়, বহুত ডাঙৰ ডাঙৰ খুঁটা হয়। আমিতো মানে চাবলগীয়া জেগা হয়, আপোনালোকে আহিলে চাব পাৰিব। তুলসীৰে খুঁটা হয়।
দক্ষিণপাট সত্ৰৰ পৰা ওলাই আমি গ'লোঁ নেক্সট চামগুৰি সত্ৰ, যোনখন সত্ৰ মুখাশিল্পৰ কাৰণে বিখ্যাত। এইখনেই হৈছে চামগুৰি সত্ৰ। সত্ৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু ইয়াৰে ওচৰৰ মানুহ এজনে আমাক সত্ৰখনৰ বিষয়ে সকলোখিনি কথা ধুনীয়াকৈ বুজাই দিলে। মুখাশিল্পটো এইখন সত্ৰৰ পৰাই আৰম্ভ হৈছিলে, কিন্তু আজিকালি চামগুৰি সত্ৰৰে মানে আৰু এটা ভাগ আছে, সেইখিনি জেগাতে গোটেই মুখাশিল্পৰ কামখিনি কৰা হয়। সেইখন সত্ৰলৈ আৰু অকণমান আগুৱাই যাব লাগিব। এই চামগুৰি সত্ৰখনৰ গোটেইখিনি বস্তু আমি চাই মেলি নেক্সট আমি সেইখন জেগালৈ যাম। মানুহজনে সকলোখিনি ধুনীয়াকৈ আমাক বুজাই দিছে। তেওঁ কৰ্মসূত্ৰে থাকে গুৱাহাটীত, এজন এডভকেট হয় আৰু তেওঁৰ ঘৰ মাজুলীত, চামগুৰি সত্ৰৰ একেবাৰে কাষতে। সকলোখিনি বুজাই মেলি তেওঁ আমাক তেখেতৰ ঘৰলৈ লৈ গ'ল একাপ চাহ খুৱাবৰ কাৰণে, আৰু তেওঁ বহুত ৰিকুৱেষ্ট কৰাত আমিও তেওঁলোকৰ ঘৰলৈ গ'লোঁ আৰু চাহৰ লগতে তেওঁলোকে জলপানৰো ব্যৱস্থা কৰিলে। তেওঁ কেইদিনমান কাৰণে বিশেষ কাৰণত ঘৰলৈ আহিছিলে। সত্ৰত আমাক সোমোৱা দেখি তেওঁ নিজে আহি গোটেইখিনি বস্তু আমাক ধুনীয়াকৈ বুজাই দিলে। শুনিছিলোঁ মাজুলীৰ মানুহবিলাক সহজ সৰল বুলি, আৰু তাতে আমি প্ৰমাণ পালোঁ তেওঁৰ দ্বাৰা, কাৰণ তেওঁ নিজ জেগাডোখৰ মাজুলীৰ প্ৰতি, মাজুলীৰ ধৰ্ম সংস্কৃতিৰ প্ৰতি তেওঁৰ দায়িত্ব আছে আৰু সেই দায়িত্বখিনি তেওঁ পালন কৰিলে। আপোনালোকেও যদি কেতিয়াবা মাজুলীলৈ আহে, মাজুলীৰ এই সৰলতাবিলাকে আপোনালোকৰ মন চুই যাব। তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহি আমি পালোহি আকৌ চামগুৰি সত্ৰৰ আন এটা ভাগ, যি মুখাশিল্পৰ কাৰণে বিখ্যাত। আৰু এইখিনি জেগালৈ আহিবলৈ মই কিন্তু বিৰাট এক্সাইটেড হৈ আছিলোঁ, আৰু ঘৰৰ পৰা আহোঁতেই ভাবি আহিছিলোঁ এখন মুখাটো মই কিনিমেই। আৰু চাওকচোন, চাই ইমানেই ভাল লাগিছে, যোনবিলাক তেওঁলোকে নিজ হাতেৰে কৰিছে আৰু তেওঁলোকে তাতে এনি টাইম এইবিলাকেই বনাই থাকে। মাজুলীৰ এই মুখাশিল্প এক ট্ৰেডিশ্যনেল আৰ্ট হয়, যিয়ে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেলিও পৰিচয় পাবলৈ সক্ষম হৈছে। চামগুৰি সত্ৰৰ পৰা ওলাই আমি নেক্সট আহিলোঁ উত্তৰ কমলাবাৰী সত্ৰ। কমলাবাৰী সত্ৰৰ ভিতৰ ভাগলৈ সোমাই গ'লোঁ, আৰু এই সত্ৰখন ইমানেই ধুনীয়া আৰু ইমানেই চাফাকৈ ৰাখিছে। দিনটো ঘূৰি ঘূৰি আদিতিৰো ভাগৰ লাগিলে আৰু তাই শুই গ'ল। তাকে কৈছোঁ এইখিনিতহে তাই বেছি ভাল পালেহেঁতেন খেলিবৰ কাৰণে, কিন্তু তাই এতিয়া শুই গ'ল। আমাৰ পোৱালীয়ে ইয়াতহে ভাল পালেহেঁতেন কৈছোঁ। মাজুলীৰ এখন ঐতিহাসিক সত্ৰ হৈছে উত্তৰ কমলাবাৰী সত্ৰ। 1673 চনতেই এই সত্ৰখন প্ৰতিষ্ঠা কৰা হয় মাজুলীৰ একেবাৰে মধ্যস্থলত। অংকীয়া ভাওনা, গায়ন বায়ন, সত্ৰীয়া নৃত্য আৰু অনেক সাংস্কৃতিক অনুশীলনৰ বাবে এই সত্ৰখন বিখ্যাত। উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ওলাই আমি আহিলোঁ আউনীআটী সত্ৰ। সত্ৰলৈ সোমাই যোৱা ৰাস্তাটো যে ইমান ধুনীয়া, আৰু ইয়াত দোকানবিলাক আছে, ইয়াৰ পৰা আপোনালোকে চাকি বন্তি ল'ব পাৰে আৰু বিভিন্ন ধৰণৰ কিতাপৰ দোকান আৰু তেওঁলোকৰ কিছুমান হেণ্ডমেড বস্তুবিলাক ইয়াতে বিক্ৰী কৰিছে, আপোনালোকে ল'ব পাৰে ল'লে। আমিও চাকি জ্বলাম বুলি চাকি তাকি লৈ মেলি ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাই গৈ দুইফালে দুটা পুখুৰী আছে ডাঙৰ ডাঙৰ, আৰু ইমান ধুনীয়াকৈ তেওঁলোকে ৰাখিছে চাফ চিকুণকৈ। এইখন সত্ৰ পাওঁ মানে আদিতিও শুই উঠিলে, আৰু তাই বস্তুবিলাক দেখি ইমানেই ভাল পাইছে। তাহাঁতিও মুকলি জেগা পালে দৌৰি খেলি ভাল পায়। তেন্তে ব'লক গৈ থাকোঁ সত্ৰৰ ভিতৰলৈ। আউনীআটী সত্ৰ সকলোতকৈ পুৰণি সত্ৰ বুলি কোৱা হয়। 1653ত আহোম ৰজা জয়ধ্বজ সিংহই এই সত্ৰখনৰ প্ৰতিষ্ঠা কৰিছিলে, আৰু এই সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী, আৰু এতিয়াৰ সত্ৰাধিকাৰ হৈছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী। পালনাম আৰু ৰাসলীলাৰ কাৰণে এই সত্ৰখন বিখ্যাত, আৰু আমি ভিতৰলৈ সোমাই গৈ চাকি বন্তি জ্বলাই ল'লোঁ। এয়া হৈছে আউনীআটী সত্ৰৰ ভিতৰ ভাগ, আৰু এই ভিতৰ ভাগতে এই মূল আসনখন তেতিয়াৰ দিনতে আহোম ৰজা জয়ধ্বজ সিংহই দান কৰিছিলে, আৰু গোটেই আসনখন আছিলে ৰূপৰ,
আৰু ইয়াত থকা প্ৰত্যেকটো বস্তুৰে সত্ৰসমূহৰ সকলো বস্তুৰে এটা ইতিহাস আছে হয়তো মই ভালদৰে নাজানিব পাৰোঁ আপোনালোকে গুগলত চাৰ্চ কৰিলে সকলোখিনি কথা পাই যাব আৰু এইখন সত্ৰতে এটা মিউজিয়াম আছে আপোনালোকে আহিলে ইয়াত চাব পাৰিব কিন্তু ফটো আৰু ভিডিঅ' ল'বলৈ নিদিয়ে তেওঁলোকে আৰু বহুত পুৰণা বস্তু আছে ইয়াতে ব্ৰিটিছৰ দিনৰ আহোম ৰজা দিনৰ সকলোখিনি বস্তু তেওঁলোকে ধুনীয়াকৈ সজাই ৰাখিছে আৰু এই সকলোখিনি চাই আমি ইয়াৰ পৰা ওলালোঁ তাত আমি মুঠ 4খন সত্ৰ চালোঁ আৰু ইয়াত বহুতো সত্ৰ আছে যোনখিনি যাবলৈ আমাৰ টাইমেই নহ'ল অলৰেডি এতিয়া 4টামান বাজিলে আমি একোৱে খোৱা নাই তো আমি মাজুলী টাউনলৈ যাম তাত গৈ আমি খাই বৈ ইয়াৰ পৰা ওলাই যাম আজিৰ ভিডিঅ'টো ইমানেই আছিলে মই সকলোখিনি ধুনীয়াকৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ যদি কওঁতে ক'ৰবাত ভুল হৈছে ক্ষমা কৰিব আকৌ লগ পাম আন এটা ভিডিঅ'ত আজিলৈ আহোঁ বাই বাই